আপোনালোকে শেহতীয়াভাৱে দেখা পাইছে 5টা ডিষ্ট্ৰিক্টত আমি 5জন পিপি পাব্লিক প্ৰসিকিউটৰ এপইণ্ট দিবলৈ গৈ আছোঁ, যিয়ে নেকি মহিলাসকলৰ এনি প্ৰব্লেমছ এনি ইস্যু ফ্ৰী অফ কষ্ট কোনো টকা পইচা নলোৱাকৈ 24/7 আমাৰ পাব্লিক প্ৰসিকিউটৰ যাক আমি এপইণ্ট কৰিবলৈ গৈ আছোঁ। তেখেতসকলে মহিলাসকলৰ যিকোনো কেছ এনি কেছ মহিলাসকল ৰিলেটেড তেখেতসকলে ফ্ৰীলি এই কেছটো তেখেতসকলৰ কাৰণে ফাইট কৰিব আৰু ন্যায় দিয়াৰ কাৰণে কাম কৰিব। আনপিনেদি যিখিনি আমাৰ হেল্থ ছেক্টৰত মহিলাসকলৰ আয় অঞ্চয় বিথাংকি বিভিন্ন আঁচনিবিলাক আমি আনিছোঁ। শিক্ষাটো আমি বহুতখিনি আঁচনি লৈছোঁ মহিলাসকলৰ কাৰণে আৰু অৰ্থনৈতিকৰ কাৰণে অৰ্থনৈতিক উন্নয়নৰ কাৰণে হেণ্ডলুম মিছনৰ পৰা ছেৰিকালচাৰ মিছনৰ পৰা পিক মিছনৰ পৰা গড মিছন যিমানখিনি আছে কাঠফুলা খেতি কৰাৰ পৰা আদি কৰি চবতো মহিলাসকলে বেছি প্ৰাধান্য পাইছে। ইভেন আমি যোৱা বছৰৰ পৰা মহিলাসকলৰ কাৰণে ওমেন ফ্ৰেণ্ডলি মেচিন যেনেকৈ ট্ৰেক্টৰ আৰু বিভিন্ন মেচিনবিলাকো আমি তেখেতসকলক যোগান ধৰাটো আৰম্ভ কৰিছোঁ, যাতে অৰ্থনৈতিকভাৱে আগুৱাই নিব পাৰে। কমিটিয়ে আমাৰ 10টা জিলা কমিটি আৰু 40টা ব্লক কমিটিক লৈ পেলাই এটা দলীয় সভা আয়োজন কৰিছে বাগানপাৰাত। আৰু এই দলীয় সভাটো আমাৰ দলৰ সিদ্ধান্ত মৰ্মে আজি আয়োজন কৰিছে। আৰু এই দলীয় সভাত আমাৰ দলৰ বিভিন্ন আভ্যন্তৰীণ দিশবিলাক আৰু মহিলা শাখা ৰাইজৰ লগত আমাৰ বড়োলেণ্ডৰ মহিলাসকলৰ লগত কাম কৰি তেখেতসকলৰ যিটো অনুভূতি আৰু তেখেতসকলে গাঁৱে ভূঞে ঘূৰি পেলাই পোৱা অভাৱ অভিযোগ বিভিন্ন সমস্যাবিলাক আলোচনা কৰিছে। আৰু আজি বিটিআৰত UPPL মডেল অফ পলিটিক্সত মহিলাসকলক এটা প্ৰাধান্য দিয়া হৈছে, যুৱ যুৱতীক প্ৰাধান্য দিয়া হৈছে, শিশুসকলৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰাটো প্ৰাধান্য দিয়া হৈছে, খেতিয়কসকলৰ কথাবিলাক প্ৰাধান্য দিয়া হৈছে। অলপ পিছত আমাৰ ইয়াত আকৌ 40টা সমষ্টিৰ খেতিয়ক কমিটিৰ লগত কৃষক কমিটিৰ লগত আলোচনা হ'ব। গতিকে আজি যিটো UPPL মডেল অফ পলিটিক্সত বড়োলেণ্ডৰ সৰ্বাংগীন উন্নয়ন, ইয়াত শান্তি নিৰাপত্তা আৰু সমন্বয় এই কথাখিনি লৈ পেলাই আমি বেছি ফ'কাছ কৰি কাম কৰি আছোঁ। আৰু মই আজি দেখিলোঁ যে আমাৰ মহিলা যিটো উইং আছে ওমেন উইং যথেষ্ট শক্তিশালী হৈছে, তেখেতসকলে যথেষ্ট মেচিউৰ হৈছে আৰু তেখেতসকলে সকলো কথাবিলাক চিন্তা চৰ্চা কৰি সিদ্ধান্ত ল'ব পৰা আৰু কাম কৰিব পৰা পৰ্যায়লৈ আহিছে। মই তেখেতসকলক অনুৰোধ কৰিছোঁ যে UPPLে যিহেতু বড়োলেণ্ড অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি লৈ যোৱাটো আমি বিচাৰোঁ, সৰ্বাংগীন উন্নয়নটো আমি বিচাৰোঁ। গতিকে আমাৰ মহিলা শাখা সম্পূৰ্ণভাৱে তেখেতসকলৰ ওপৰত স্বাধীনতা আছে যে মহিলাসকলৰ কাৰণে যিকোনো সিদ্ধান্ত লোৱাৰ কাৰণে যিকোনো কাম কৰিবৰ কাৰণে আৰু মহিলাসকলৰ স্বাধীনতাৰ পৰা বিভিন্ন সময়ত আজি ভুগি অহা যিবিলাক সমস্যা, আজি কেতিয়াবা কম বয়সতে বিয়া হোৱা বিভিন্ন মহিলাসকলৰ সমস্যা, অৰ্থনৈতিক সমস্যা, ডমেষ্টিক ভাইলেন্সৰ পৰা বিভিন্ন সমস্যাবিলাক হয়। এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে চৰকাৰে কেনেকৈ কাম কৰিব লাগে সময়ে সময়ে তেখেতসকলে মহিলাৰ আৱাজটো চৰকাৰলৈ আনিব লাগিব আৰু চৰকাৰৰ আৱাজটো মহিলাসকললৈ লৈ যাব লাগিব, যাতে মহিলাসকল যিহেতু সমাজৰ আধা অংশই মহিলা, তেখেতসকলে ঘৰখন আগুৱাই নিয়াৰ পৰা সমাজখন আগুৱাই নিয়াৰ পৰা দেশখন আগুৱাই নিয়ালৈকে যথেষ্ট অৱদান আছে। আৰু এই কথাখিনিয়ে মূল্যাংকন কৰি আলোচনা কৰি আগলৈ UPPL মডেল অফ পলিটিক্সত মহিলাসকলক এম্পাৱাৰ্ড কৰা কথাটো আমি কাম কৰি আছোঁ। কৰিবলৈ আমি এইবাৰ সিদ্ধান্ত লৈছোঁ চাইল্ড ফ্ৰেণ্ডলি BTR বুলি আমাৰ এটা মিছন আৰম্ভ হৈছে, য'ত নেকি চাইল্ড ট্ৰেফিকিং, চাইল্ড মেৰেজ, চাইল্ড লেবাৰ আৰু চাইল্ড হেল্থ, চাইল্ড এডুকেশ্যন এই বিষয়টো আমি চব গুৰুত্ব দি পেলাই কাম কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ কাৰণে আমি ফাণ্ডো ৰাখিছোঁ।